বহুত দিনে পোক এটা আহি পেলাই মোৰ হাতত পৰিলেহি। এইটো চাওক পোকটো। দেখা পাইছে সুন্দৰ পোকটো আপোনালোকে। হাই হেল্ল' নমস্কাৰ। আজি আমি আছোঁ গিবন ৱাইল্ড লাইফ চেঞ্চুৰীত, যিখন হুলু গিবনৰ কাৰণে বিখ্যাত আৰু এইখন অৱস্থিত যোৰহাট জিলাত। ইয়াৰ বাবে আহিবলৈ আপোনালোকে যোৰহাট হৈ পেলাই আহিব লাগিব চিনাৰমৰ পৰা মৰিয়নি আৰু মৰিয়নিৰ পৰা গিবন। যোৰহাটৰ পৰা নিয়েৰলি আপোনাৰ এঘণ্টাৰ ৰাস্তা। আৰু আজি যিহেতু আমি আহি পালোহি, গতিকে ভিতৰত কি আছে বলকচোন চাওঁ, আগবাঢ়ক। এদিন আমি সোমাই আহিছোঁ। এইটো হৈছে আপোনাৰ গিবনৰ IB2 আৰু এইটো হৈছে আপোনাৰ পুৰণা ষ্টেচন, যিটো এতিয়া বানদন অৱস্থাত আছে। আপোনালোকে নিশ্চয় শব্দবিলাক শুনা পাইছে জীৱ জন্তুৰ। এইটো হৈছে IB2, যিটো নিৰ্মীয়মান অৱস্থাত আছে, কমপ্লিট হোৱা নাই। আৰু তাৰ চাইডতে এটা পুৰণা IB। আমি পুনৰ এইটো ৰাস্তাই ঘূৰি যাব লাগিব। মেইন গিবনলৈ সোমাই যায় আপোনাৰ ইয়াৰ পৰা লেফ্ট চাইডে। গতিকে আমি আগবঢ়োচোন। ভিতৰলৈ সোমোৱাৰ আগতে আপোনালোকক এটা কথা কৈ থওঁ যে গিবনত জোকৰ প্ৰব্লেম বহুত বেছি। গতিকে আপোনালোকে প্ৰথমতে সাৱধানতা অৱলম্বন কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকে পাৰিলে জোতা পিন্ধি আহিব, আৰু যদি চাদা পানী অলপ পাৰে ভৰিত সানি আহিব। ই জোকৰ পৰা অলপ বচাব। তথাপিও ইমানেই জোক যে পৰিত্ৰাণ পোৱাটো অলপ টান কথা ইয়াত। গতিকে এতিয়া ভিতৰলৈ সোমাওচোন, আহক। সোমাই আহিছোঁ আৰু সোমাই আমি দেখা পাইছোঁ আপোনাৰ হুলুক গিবন আপোনালোকে ধৰিব নাই পৰা নিশ্চয়। ইয়াত আছে 2টা 3টা 4টা 5টা হুলুক গিবন আছে। আৰু হুলুক গিবনৰ বৈশিষ্ট্য এই যে ইহঁতৰ মতা আৰু মাইকী দেখিবলৈ বেলেগ বেলেগ। মতাটো হৈছে আপোনাৰ ক'লা কালাৰ আৰু আপোনাৰ মাইকীজনী হৈছে মুগা কালাৰ। এই গিবনকেইটাক মানুহতকৈ উন্নত বুলি ক'ব পাৰি, কাৰণ ইহঁতি একেটা পৰিয়ালৰ মাজত কেতিয়াও বিয়া নাপাতে। ইহঁতৰ প্ৰধান বৈশিষ্ট্য। আৰু সেইবাবে এইটো বৰ্তমান দুষ্প্ৰাপ্য হৈ পৰিছে, কাৰণ যিহেতু একেটা ফেমিলিৰ মাজত মেটিং নহয়, গতিকে সিহঁতৰ সন্তান খুব কম জন্ম হয়। আৰু সেইবাবে লাহে লাহে এই প্ৰজাতিটো কমি আহিছে। গতিকে এইটো সংৰক্ষণ কৰাটো আমাৰ কৰ্তব্য। আৰু ভিতৰলৈ আৰু আপোনাৰ বিভিন্ন প্ৰজাতি পোৱা যায়। আৰু ইয়াত মুঠতে 7বিধমান বান্দৰ পোৱা যায়, লগতে 5বিধমান আপোনাৰ কেৰ্কেটুৱা পোৱা যায়। আৰু পখিলাটো আপোনাৰ 400-450 ওপৰত পখিলা পোৱা যায়। এয়া হৈছে গিবনৰ মাজভাগ। এইটো এটা চাৰিআলি, এইপিনে আপুনি যাব পাৰে। আৰু এইটো ৰাস্তা আমি আহিছোঁ। এইটো এটা ৰাস্তা আছে, আৰু চিধা আপোনালোকে গৈ পেলাই এইপিনে চাবগৈ পাৰে বস্তু, জীৱ জন্তু কি কি আছে। বৰষুণ আহিছেচোন। আৰু তাৰ পৰা চিধা এইপিনে গৈছে এইটো ৰাস্তাইদি। এইটো ৰাস্তাইদি আপোনাৰ আৰু 3 কিলোমিটাৰ যোৱাৰ পিছত আপোনাৰ ওলাবগৈ মেলেং। যিহেতু আজি বৰষুণ দিছে, গতিকে জীৱ জন্তুবিলাক সোমাই আছে, ওলোৱা নাই বাহিৰলৈ ইমান। বৰ্তমান আছোঁ গিবনৰ সম্পূৰ্ণ মাজত। আপোনালোকে দেখিছে গছজোপা কিমান সুন্দৰকৈ ঠাৱলি পৰি আছে, আৰু কিমান সুন্দৰ পৰিৱেশ সঁচাকৈ। চবফালে কেৱল সেউজীয়া আৰু সেউজীয়া, সেউজীয়া আৰু সেউজীয়া কেৱল। আপোনালোকে শুনা পাইছে শব্দটো, জেলি শব্দ। মাতটো বহুত ডাঙৰ, কিন্তু পোকটো হৈছে ইমান অকণমানি। চব বন্ধুসকল, আমি গিবনৰ পৰা বৰ্তমান ওলাই আহিলোঁ। আজি গিবনত ইমান জীৱ জন্তু দেখা নাপালোঁ, কাৰণ বতৰটো যথেষ্ট বেয়া আছিল। আপোনালোকক নতুন এটা ভিডিঅ' লৈ পেলাই গিবনৰ মাজলৈ পুনৰ লৈ আহিম। কিন্তু আজি এই ভিডিঅ'টোত গিবনৰ বিষয়ে কিছুমান দুখৰ কথা ক'বলৈ লৈছোঁ। সেই দুখৰ কথাখিনি হৈছে এই ৰেল ক্ৰচিংটো। এই ৰেল ক্ৰচিংটো পাৰ হৈ গৈছে আপোনাৰ সমগ্ৰ গিবনখনৰ মাজেদি, আৰু যিয়ে গিবনখনক দুভাগ কৰি পেলাইছে। আৰু এই ৰেল ক্ৰচিংটো এইফালেদি যোৱাৰ কাৰণে আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা অভয়াৰণ্যখনত নামি আহিছে। আপোনালোকে দেখিছে আপোনাৰ এইটো কিবা বটল পৰি আছে, আপোনাৰ পট্টা জোতা পৰি আছে, গুটখা পেকেট পৰি আছে। আপোনালোকে দেখিছে এইবিলাকে এই যিখিনি অভয়াৰণ্যৰ পৰিৱেশটো যথেষ্ট ক্ষতিসাধন কৰিছে। আৰু ৰেল ক্ৰচিংটো এইফালে যোৱাৰ লগে লগে বিভিন্ন ট্ৰেইনবিলাক আহি থাকে। ট্ৰেইনবিলাক আহি থকাৰ লগে লগে আপোনাৰ যিবিলাক জীৱ জন্তু পাৰ হৈ এইফালেদি, সেইবিলাকক সিহঁতি ৰেলে কাটি লৈ গৈছে। এইবিলাক খবৰ আপোনালোকে সাধাৰণতে নিউজ পত্ৰ আদি পাই আছে। গতিকে এইটো সমস্যা নহয়। লগতে আৰু ইয়াৰ যিটো মূল প্ৰাণী হৈছে এইটো গিবনটো আপোনাৰ সিহঁত তললৈ নানামে। গতিকে এই ৰেল ক্ৰচিংটো আপোনাৰ গিবনৰ প্ৰজাতিটো দুভাগ কৰি পেলালে। আৰু প্ৰথমতে আপোনালোকক কৈছিলোঁ যে গিবনে কেতিয়াও ফেমিলিৰ মাজত মেটিং নকৰে, যিহেতু এই প্ৰজাতিটো অলৰেডি কমি গ'লেই। গতিকে এই ৰেল ক্ৰচিংটোৱে যথেষ্ট ভাবুকি লৈ আহিছে। এইখিনি হৈছে গিবনৰ প্ৰধান সমস্যা। কিন্তু গিবনৰ ভিতৰখিনি দেখিবলৈতো বহুত ধুনীয়া, কিন্তু এই সমস্যাটোৱে গিবনখনক গভীৰভাৱে লাহে লাহে, আজিতো বহুত দিনৰ পৰা ৰেল ক্ৰচিংটো আছে, গতিকে লাহে লাহে বিপদৰ ফাললৈ ঠেলি নিছে। গতিকে এই পৰিৱেশ প্ৰতিকূলটো ৰক্ষা কৰা আমাৰ কৰ্তব্য। গতিকে মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে। পৰিৱেশটো ৰক্ষা কৰাটো আমাৰ কৰ্তব্য। গতিকে আজিলৈ এয়াই, যিহেতু বৰষুণো আহি পৰিছে বেছিকৈ। গতিকে ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিব লাগিব। তেন্তে পুনৰ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকক লগ পাম। তেন্তে আজিলৈ বাই বাই।